सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। बहुत तेज हो रहा है। गुड मॉर्निंग गाइज, चाह खाই আছোঁ। আপোনালোকক সকলোকে নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ ৰাতিপুৱাই আৰু মানে এতিয়া আজি ধেৰ কাম আছে। প্ৰথম অফিচ যাম, অফিচৰ পৰা গৈ পেলাই তাৰপিছত বহুত কিবা কাম আছে। তো আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে। অফিচলৈ গৈ মোৰ ধেৰ কাম আছে, কিবা কিবি ধেৰ কাম আছে। अरे कहना क्या चाहते हो? তো চাওক ভিডিঅ'টো একদম শেষলৈকে চাওক আৰু এটা মানে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব দেই, ছাবস্ক্ৰাইবটো কৰি দিয়ক, অলপমান লাগে আৰু গাইজ। ৰাতিপুৱা মোৰ মায়ে মোৰ ভিডিঅ' চাই আছে, চাওক এয়া মোৰ ভিডিঅ' চাই আছে। এয়া চাহ খাইছা এইটো একে ভলকত উঠি আছে দে। এয়া চাহ খাই আছে, দিব লাগিব। গাইজ আজি একদম দিনটোৱে বেয়া মোৰ। আজি ভাবিছোঁ ধেৰ কিবাকিবি কৰিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া বৰ্তমান মোৰ লেপটপটো বেয়া হৈ গ'ল। কি হ'ল মই একো নাজানো, লেপটপটো বেয়া হৈ গ'ল। আৰু এইখন হৈছে মোৰ বাইকৰ হৰ্ণটো কালি কিবা এটা হ'ল, চাওক কিবা এটা মানে বেয়া হৈ গ'ল। কি হৈছে মই একো বুজি পোৱা নাই। লেপটপটো প্ৰথম ঠিক কৰি লওঁ, তাৰপিছত বাইকখনৰ দেখাব লাগিব কি হৈছে। এনেই মানে একদম বহুত প্ৰব্লেম চলি আছে তাতে, সেয়া প্ৰব্লেমৰ ওপৰত প্ৰব্লেম। তো গাইজ বলকচোন, লেপটপটো মানে কালি মই এনেকৈ ডাইৰেক্ট পাৱাৰ বাটনটো টিপি অফ কৰি দিছিলোঁ, তো সেইটো কাৰণে কিবা ক্ৰেছ হৈ গৈছে বুলি কৈছে, উইণ্ড'জ ক্ৰেছ হৈছে জানো। এতিয়া দেখাই লওঁ বলকচোন, একে ডাইৰেক্ট কম্পিউটাৰ দোকানত লগ পাই আছোঁ। চাৰ্জ নাই, চাইছিলোঁ এনেকৈ মই দি কৰি চাইছিলোঁ, হোৱা নাই সেইটো। তো গাইজ এয়া অন হৈছে, একদম ৰাতিপুৱাৰ পৰা মানে বহুত চেষ্টা কৰিলোঁ কিন্তু অন হোৱা নাছিলে। অন হৈছে। আমাৰ মিঠুদা দোকানত আহিছোঁ, MR চলিউশ্যন ন, তো MR চলিউশ্যনত আহিছোঁ। এতিয়া ঠিক কৰি লওঁ কি আছে। মই কৈছে বোলে চাৰ্জাৰডালো যাব পাৰে, তো চাই লওঁ চাৰ্জাৰডাল গ'ল নে আছে। মিঠুদা মই যি লেপটপৰ কাম কৰোঁ চব মিঠুদা তাতে কৰোঁ। চাওক যদি নতুন লেপটপ লয় ইয়াতে আহিব, মই এইটো লেপটপো মিঠুদা তাৰ পৰাই লোৱা। চাওক কি ভাল লেপটপ আছে, আৰু কিবা প্ৰিণ্টাৰ যদি যি লাগে চব পাব মানে ইয়াতে। গাইজ বহুত সময় যুঁজি লাষ্টত মানে চব ঠিক কৰি গ'ল। এয়া এতিয়া মোৰ চাৰ্জিং এইবিলাক আহিছে, এইটো চাৰ্জ আহিছে মানে পূৰা বেটেৰী ডাউন হৈ পেলাই কিবা কিবি হৈ গৈছিলে, তো এতিয়া ঠিক হ'ল। থেংকছ আমাৰ মিঠুদা, এয়া লাষ্ট কৰি বোলে। তো গাইজ এটা প্ৰব্লেম চল্ভ হ'ল। এতিয়া নেক্সট প্ৰব্লেম আপোনালোকক দেখাইছিলোঁ, হৰ্ণটো বাজা নাছিলে। এতিয়া নেক্সট প্ৰব্লেম তালৈ যাওঁ, তাৰপিছত অফিচৰ পৰাতো বাঢ়ি আহিছোঁ, তাৰপিছত গৈ ডাইৰেক্ট অফিচ যামগৈ। সেইডাল ইয়াত লাগি গ'ল, এতিয়া মই টানি দিছিলোঁ। কিবা চোৱাচোন আকৌ লাগি যাব নেকি? তো গাইজ এইটো একদম পূৰা ধুনীয়াকৈ ঠিক ঠাক কৰি ল'লোঁ। বাইক বেছি কাম নাছিলে, তো কামখিনি ঠিক কৰি ল'লোঁ। তো ব'লক এতিয়া আৰু এটা বেলেগ কাম আছে, বেলেগ এখন দোকানত গৈ আছোঁ। বাঘবস্তা মিঠা কেনেকৈ? হা 50 টাকা দিব। দিয়াটো কওক কেমেৰাৰ ওচৰত কওক। আজি আপুনি ইউটিউবত কওক কিমান 50 টাকা দিলে হ'ব। দিয়ক 1 মিটাৰ দিয়ক, ধুনীয়াকৈ কাটি কৰি দিয়ক। আমাৰ দাদা একদম এইখন হৈছে গণেশ ভাণ্ডাৰ, সুন্দৰ বস্তু আছে, পূজা পাতল যিমান যি আছে চব ইয়াতে পায়। এইটো আমাৰ ইয়াতে ডিছপাতো পায়, চব পায় ন দাদা? চব পায়, একদম ধূপ চুপৰ পৰা আদি কৰি। মই পূজা বজাৰ চব ইয়াতে কৰোঁ, ঘিউ চিউৰ পৰা আদি কৰি, তেলৰ পৰা আদি কৰি এভৰিথিং ইয়াতে পায়। ইয়াতে মূৰ্তি চূৰ্তি বিচাৰিলে চাওক, ধুনীয়াকৈ হনুমান মূৰ্তি এজনাও আছে, চব পায় আৰু। এয়া আমাৰ পাথৰী মহাপুৰুষ, নমস্কাৰ কৈ দিয়া। সেই নামটো কি তোমাৰ? এয়া হৈছে হ'লচেলত বিক্ৰী কৰা ন? হ'লচেল ৰিটেল দুইটা হয়। অঁ, তো মানে ইয়াত চাওক চব বস্তু পায় ইয়াতে, চব বস্তু পায়। এই কণী কেনেকৈ? কণী তোমাৰ কণী 22 টকা খালি, বঢ়িয়া। তো গাইজ একদম দেখিছে মানুহটো আমাৰ ঘৰৰ ওচৰে, আৰু মানে একেলগৰ নিচিনা আৰু ডাঙৰ মোতকৈ তথাপিতো একেলগৰ নিচিনা ন।
ডিমৰগুৰি LP স্কুলৰ অপজিট চাইডে আছে, মানে যোনটো ডিমৰগুৰি পাঞ্জাৱ নেশ্যনেল বেংক তাৰ অকণমান আগলৈ গৈ এইকণতে দেখিব আৰু এটা আছে। বৰ ধুনীয়া হেৰি আছে, দেখিলে মনোমোহা, বিশেষকৈ ল'ৰাটো দেখিলে বেছি মনোমোহা মানে कंट्रोल একদম ধুনীয়া ল'ৰা সেইটো কাৰণে ইয়াতে ফোনপে' চোনপে' চব আছে ধুনীয়াকৈ আছে। তো গাইজ আহিব আপোনালোকে, ময়ো কিবা কিবি অলপ কিনি লওঁ, চাওঁ ডিছকাউণ্ট মাৰেনে নাই। ডিছকাউণ্ট মাৰিব নাই? নাই নাই পাবা, কিয় নাপাবা। বঢ়িয়া বঢ়িয়া, আহিব আপোনালোকৰ, ডিছকাউণ্ট মাৰে, বহুত ডিছকাউণ্ট মাৰে দেই। গাইজ মই আহি একদম ধেৰ বজাৰ কৰি লৈছোঁ। ইয়াত দেখিছে 6 লিটাৰ তেল, 6 লিটাৰ তেল, 6 লিটাৰ তেল কিমান ল'বা কোৱা, কিমান ডিছকাউণ্ট মাৰিবা? আজি তোমাক প্ৰমোশ্যন কৰি আছোঁ, বহুত ডিছকাউণ্ট এই বহুত ডিছকাউণ্ট দিছে বোলে দেই, বহুত ডিছকাউণ্ট দিছে। তো 6 লিটাৰত পূৰা একদম ডিছকাউণ্ট লৈ পেলাই ধুনীয়াকৈ এয়া 6 লিটাৰ যে লৈছোঁ, এয়া মন্দিৰৰ কাৰণেহে লৈছোঁ দেই, ঘৰলৈ লোৱা নাই। তো গাইজ এয়া আহিব, এনেকৈ ডিছকাউণ্টটো পাব দেই ইয়াত। এতিয়া শৰ্মা ষ্ট'ৰ, এয়া চাওক শৰ্মা, মনত ৰখক, ৰাস্তাত দেখিলে মাতিব আকৌ শৰ্মাক ন। দোকানলৈ আহিছোঁ কাৰণে আজি এয়া দোকানত মিঠাই খুৱাইছে, এয়া মিঠাই খুৱাইছে চাওক। তো খাই দিওঁ আৰু ন মিঠাইটো, খাই দিয়া খাই দিওঁ ন, দিয়া দিয়া মিঠাইটো দিয়া, মিঠাইটো দিয়া। এতিয়া মিঠাইটো দিছে, খাওঁ। আহি ঘৰ পাই গ'লোহি, আৰু আজিৰ দিনটো নিচিনা এনেকুৱা দিন যাতে আকৌ কেতিয়াও নাহক। মানে বহুত প্ৰব্লেম দেখালে, বাইকৰ প্ৰব্লেম, বাইকৰ পৰা অলপতে ঠিক হ'ল। লেপটপটো বহুত কিবা কিবি কৰাৰ পিছতহে ভাল হৈছে। বহুত ধপধপা আছিলে লেপটপত, বহুত কিছুমান বস্তু আছিলে, ইউটিউবৰ এডিটিং, কিবা কিবি অফিচৰ কাম, কিবা কিবি। তো আপোনালোকে দেখিলে কিবা কিবি বজাৰো আছিলে, বজাৰো কৰিলোঁ। কিন্তু আজিৰ নিচিনা আৰু যাতে মানে কেতিয়াও নহওক এনেকুৱা আৰু। মোৰ মানে ইটো বছৰৰ সৰ্বশ্ৰেষ্ঠ বেয়া দিন আৰু আজি। তো এনেকুৱা নিচিনা কেতিয়াও নহওক। তো যেতিয়া আপুনি শৰ্মা দা দোকানখন দেখিলে, তাৰপিছত মই অফিচ গ'লোঁ, অফিচ গৈ এতিয়া আহিছোঁ, প্ৰায় এতিয়া 4:30 5টা বাজিছে। এতিয়া কিবা এটা খাই লওঁ, ভাত খোৱাৰ সময় নাই আৰু, তো কিবা এটা খাই লওঁ। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। চাই ভাল পাইছে যদি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব মোৰ চেনেল ট্ৰেভেল এণ্ড ফুড টিভি ইণ্ডিয়া। তো গাইজ বাই বাই, আৰু নেক্সট ভিডিঅ' ধামাকা এটা কৰি আছোঁ। ক'ত গৈ আছোঁ আপোনালোকে গম পাই আছে চাগে। তো ধামাকা এটা ভিডিঅ' হ'ব। তো টিল দেন বাই বাই।